নমস্কাৰ আপোনালোক সকলোকে বহুত দিনৰ মূৰত মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে, ময়ো ভালে আছোঁ বাৰু। বহুত দিনেই হ'ল আপোনালোকলৈ মই ভিডিঅ'ছসমূহ শ্বেয়াৰ কৰিব পৰা নাই। একচুৱেলি মই অলপ বিজি আছিলোঁ আৰু এনেই মই ক্লিপসমূহ ৰাখি থৈছোঁ বাৰু। আৰু এয়া আছিলে বৰ্ণালীৰ বাৰ্থডেৰ সময়ৰ ভিডিঅ'টো। তো এনেকুৱাকৈ মই বহুতকেইটা ক্লিপ ৰাখি থৈছোঁ। আজি ভাবিলোঁ মানে এডিট কৰি পেলাই আপোনালোকলৈ শ্বেয়াৰ কৰিম তো, কাৰণ বহুত দিন হ'ল ন আপোনালোকলৈ ভিডিঅ'ছসমূহ শ্বেয়াৰ নকৰা। মোৰো ভাল লগা নাই, নহ'লে আপোনালোকেতো মোক পাহৰিয়ে যাব। তো আজি ভিডিঅ'টো শেষলৈ চাব। বহুতকেইটা ক্লিপ এনেকুৱা আছে, তো এদিনৰ নহয়, এইটো আছিলে বৰ্ণালীৰ বাৰ্থডেৰ টাইমৰ। আৰু আপোনালোকে বৰ্ণালীক লেটকৈ হ'লেও বাৰ্থডে উইচ কৰিব, লগতে আশীৰ্বাদো কৰিব। আৰু গোটেই ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ। আৰু যিসকলে মোৰ এই চেনেলৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মামীয়ে খুৱাই দিয়া আকৌ, পাপাক খুৱাই দিয়া যোৱা আকৌ, একো নহয় দিয়া। The next day. এইভাবে ফটো উঠোৱা বুলি একে পোষ্ট দিয়ে আৰু ডালিমিয়ে দেই। ডালিমি ইফালে নাই, একো নৰ্মেল। এইফালে চাচোন, ভিডিঅ' কৰি আছে পিপিয়ে। নাই সেইটো কৰা নাই, সেয়া স্নেপচেটৰ কাৰণে, স্নেপচেটৰ কাৰণে দেখা আছে আছে এতিয়াও। মই এনেকৈ দি দিওঁ কিন্তু, নহ'লে চাবি 2000 years later.
ইয়াৰ আগৰ ক্লিপটোত যে দেখিলে ভণ্টিকেইজনী, এজনী একচুৱেলি আমাৰ ঘৰৰ ওচৰৰে হয়, মানে মাহঁতৰ ঘৰৰ ওচৰৰে, আৰু এজনী তাইৰ ফ্ৰেণ্ড হয়। আৰু তাহাঁতি মানে আমাৰ ওচৰতে আহিছিলে এদিন সোণাপুৰলৈ। তাৰপিছত সন্ধিয়া হোৱাৰ কাৰণে মই মানে আমাৰ ঘৰলৈ মাতি দিলোঁ। তাৰপিছত সেয়া আছিলে, সিহঁতৰ লগত অলপ প্ৰেংক কৰিলোঁ। তাৰপিছত সিহঁতে নেক্সট ডে গ'লগৈ কলেজত। তাহাঁতৰ লগত একচুৱেলি ইমান ভিডিঅ'জ বনোৱাই নহ'ল, মানে ব্যস্ত থাকিব লগা হ'ল, তাহাঁতৰ লগত কথা পাতিলোঁ। আৰু এয়া আমি ঘৰলৈ গৈছিলোঁ, মোৰ লগত হাজবেণ্ড আৰু লগত পিছত দুজন ভাইটিও আছে। যিহেতু মাৰ অলপ অসুখ হৈ আছিলে, সেইকাৰণে অলপ ফ্ৰুটছ লৈ ল'লোঁ। মিঠাই আৰু কিমান খাব আৰু, তো সেইকাৰণে অলপ ফ্ৰুটছ লৈ ল'লোঁ। মানে অমিতাভ বচ্চনৰ জয়া বচ্চনৰ বাপেকৰ নাম কি? তাৰপিছত পানধৰাৰ পৰা মই 20 লাখ লৈছোঁ। তাৰপিছতে আৰু মই সেনেকা লৈকে মানে বহুত মানুহৰ পৰা লৈছোঁ, মানে এটা দুটাৰ পৰা। কিছুমানেতো টকা থকা মানুহেতো কৰোৰ টকাও দিব ন, হয়নে নহয়? তাৰপিছত ঘৰলৈ যাওঁতে আইতাকো অলপ খবৰ লৈ আহিলোঁ, যিহেতু আইতাৰো অলপ অসুখ হৈ আছে। আইতা মানে হ'ল মোৰ দেউতাৰ মা, তো এতিয়া গৈ আছোঁ আমি বৰদেউতাহঁতৰ তালৈকে। তো আইতাকো অলপ খবৰ লৈ আহোঁ, বহুত দিনৰ পৰা অসুখ হৈ আছেনো। এয়া হৈছে আমাৰ বৰ্তাৰ ছোৱালী টিকলি, সৰুজনী। তাই একচুৱেলি মোক ভালকৈ চিনিবই পৰা নাই, কাৰণ মই যেতিয়া বিয়া হৈছিলোঁ তাই অলপ সৰু হৈ আছে, মানে চিনিব পৰা নাছিলে কাকো। এতিয়া অলপ চিনি পায়, কিন্তু বহুত দিনৰ মূৰত দেখিছে ন, সেইকাৰণে মানে তাই মোক মানে ভালকৈ ধৰিব পৰা নাই। অলপ চলপহে কথা কয়, মানে মোৰ লগত বেছি ফ্ৰী নহয় মানে তাই। বাই বাই কোৱা। যাবা আমাৰ ঘৰত, যাবা নেকি? যাবা আমাৰ যাবা? অ' বাইহে দিছে। বৰদেউতাহঁতৰ ঘৰৰ পৰা ওলাই এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু এইটো একচুৱেলি আমাৰ ছেকেণ্ড ৰোড হয়, যোনটো আমাৰ মানে হাইৱেৰ পৰা যোৱা ৰোড, সেইটো অলপ কেঁচা। সেইকাৰণে ভাবিলোঁ আজি এইটো ৰাস্তাইদি যাওঁ, কিন্তু সেই একেই কেঁচা ৰাস্তা, পকা ৰাস্তাটোৰ অৱস্থা দেখিও আমাৰ মনটো বেয়া লাগিলে। আগতকৈ বহুত বেয়া হ'ল ৰাস্তাবিলাক। এই যে ডাঙৰ গছকেইডালৰ তলৰ ঠাইখিনি, ইয়াতে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে বুঢ়া মালগোসাঁই অনুষ্ঠিত কৰে। আপোনালোকে আগৰ মোৰ ভিডিঅ' এটাত হয়তো দেখিবলৈ পাইছে, মই এইটো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আগতে। আৰু এইখিনি ঠাইখিনি মোৰ খুবেই প্ৰিয়। আৰু প্ৰিয় ঠাই কিয় নহ'ব কওকচোন, কাৰণ এইখন হৈছে মোৰ জন্ম ঠাই। সৰুৰ পৰা দেখি আহিছোঁ, তো সকলোৰে প্ৰিয় হয় জন্ম ঠাইখন নিজৰটো, সেইকাৰণে মোৰো প্ৰিয়। সকলোৱে একচুৱেলি এই ঠাইখিনি ভাল পায়। আমাৰ ওচৰৰ যিমানবিলাক মানুহে এই ঠাইখিনি চিনি পায়, বহুতে ইয়ালৈ ফুৰিবলৈ আহে।
জুন আহ আহ এইয়া মোকে বেছি হেৰি কৰে আহ The next day. এই ভিডিঅ'টো আছিলে গণেশ চতুৰ্থীৰ দিনা আমাৰ ওচৰতে থকা গণেশ মন্দিৰলৈকে গৈছিলোঁ মই মৰ্ণিং চাকি দিবলৈ তো এই ক্লিপসমূহ তেতিয়াই ৰাখি থৈ দিয়া হয় আৰু আপোনালোকক আজিহে শ্বেয়াৰ কৰিছোঁ বহুত দিনৰ মূৰত তো আপোনালোকে হ'লেও ভিডিঅ'টো চাব আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব